আমি বনাম ভেদাইলতা পাত চিঙি ল'লোঁ। ইফালে আমাৰ মাছ, তোৰা মাছ আৰু বটীয়া মাছ আৰু পুঠি মাছ এইখিনি আমি ধুনীয়াকৈ বাছি কুচি লৈ ল'লোঁ। আজি আমি সৰু মাছেদি ভেদাইলতা জোল বনাম। এতিয়া আমি ভালকৈ ধুই পখালি আনি তাৰপিছত আমি এতিয়া এইখিনিও নৰসিংহ পাতখিনিও ধুই লৈছোঁ কুমলীয়া, যিহেতু এতিয়া কুমলীয়া উঠিছে আৰু এইখিনিও আমি দি দিম ধুনীয়াকৈ। এয়া ভেদাইলতাখিনি কুটি লৈ পেলাই মিক্সিত দি দিছোঁ। এতিয়া আমি এইখিনি গ্ৰাইণ্ড কৰি লওঁ। এইটো আমি এতিয়া ভেদাইলতা আৰু নৰসিংহ পাত পিচি ল'লোঁ। এতিয়া আমি চাকনিত চাকি দিম। এইখিনি আমি জোলখিনি উলিয়াই ল'লোঁ, নৰসিংহ আৰু ভেদাইলতাৰ ৰসখিনি। মাছত আমি হালধি আধা চামুচ, তাৰপিছত নিমখ আধা চামুচ দি পেলাই ভালকৈ সানি ল'ম। এইখিনি আমি ভাজিম। কেৰাহীত তেল গৰম হৈ গৈছে, তেল দি দিছিলোঁ। এতিয়া আমি দি দিম মাছখিনি। আমি মাছ খৰখৰীয়া নকৰোঁ, যিহেতু আমি জোল দিম, সেইকাৰণে অকণমান ভালকৈ অকণমান ৰঙা হ'ব দিম, ইমান খৰখৰীয়া নকৰোঁ। এতিয়া মাছখিনি আমি লৰাই দিম। এতিয়া আমাৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া আমি নমাই দিছোঁ। কেৰাহীতে তেল অকণ দি দিম। এতিয়া আমি পিচি লোৱা আদা নহৰুখিনি এইখিনি এতিয়া আমি নহৰুখিনি দি দিম। তাৰপিছত দি দিম আমি কাটি লোৱা জলকীয়া, কাটি লোৱা বিলাহীটো দি দিম। এতিয়া আমি হালধি দিম আধা চামুচটো অকণমান কম, নিমখ অকণ দি দিম, যিহেতু মাছতে দিয়া আছে আধা চামুচ। এইটো হৈছে আমাৰ আলু, সিজাই লৈছিলোঁ 2-3টা। এতিয়া এইটো মোহাই দিম ভালকৈ। মোহাই পেলাই আলুটো দিলে যিহেতু টেষ্ট বাঢ়ে, জোলখিনিও ডাঠ হয়, সেইকাৰণে আমি আলুটো দি দিছোঁ। বেছিকৈ ভাঙি নিদিওঁ, অকণমান থাকি গ'লেও থাকি যাব গোটাকৈ। এইফালে আমাৰ বিলাহীখিনি ভালকৈ হেৰি হৈ গৈছে। এতিয়া আলুখিনি দি দিম। বিলাহী আৰু আলুখিনি ভালকৈ এনেকৈ হেৰি কৰি লৈছোঁ। তাৰপিছত দি দিম আমাৰ মানিমুনি আৰু নৰসিংহৰ ৰসখিনি। পানী আৰু অকণ দি দিওঁ। এতিয়া আমাৰ ভেদাইলতা নৰসিংহ এতিয়া জোল উতলি আছে। এতিয়া আমি দি দিম মাছখিনি।
এইখিনি এনেকৈ ভালকৈ লৰাই দিম। তাৰপিছত ভালকৈ আমি উতলিবলৈ দিম। জোলটো আমাৰ অকণ শুকাব লাগিব। এতিয়া নিমখ অকণ দি দিওঁ। আধা চামুচমান নিমখ দি দিছোঁ। ভালকৈ উতলিবলৈ দিম। এয়া হৈছে আমাৰ ভেবেলী লতাৰ জোল। এয়া মাছ জলকীয়া আমাৰ মিছা মাছখিনি। আমাৰ ভাত ৰান্ধিলোঁ, এতিয়া খাম আমি। আপোনালোকে এনেদৰে বনাই খাব, খুবেই ভাল। আমাৰ পেটৰ কাৰণে, আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। ভেবেলী লতাৰ নৰসিংহ আপোনালোকে এবাৰ বনাই এনেকৈ খাই চাব, বহুত ধুনীয়া হয়।